মাত্ৰ 1 মিনিট 1 মিনিটতে আপুনি বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ এতিয়াৰ পৰা আৰু জন্মৰ প্ৰমাণপত্ৰ বনাবলৈ আপুনি দীঘলীয়া শাৰী পাতিব নালাগে দিনৰ পাছত দিন অপেক্ষা কৰিব নালাগে মাত্ৰ 1 মিনিট সময় খৰচ কৰিয়েই আপুনি বনাব পাৰিব বাৰ্থ সাৰ্টিফিকেট আৰু অতি প্ৰয়োজনীয় হৈ পৰিছে জন্মৰ প্ৰমাণপত্ৰখন আপোনাক প্ৰতিটো খুজতেই প্ৰয়োজন হ'ব এই জন্মৰ প্ৰমাণপত্ৰখন আগতে কোনো ক্ষেত্ৰত প্ৰয়োজন হোৱা নাছিল যদিও এতিয়া প্ৰায় সকলোবোৰ ক্ষেত্ৰতে আপোনাক প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰখন আৰু সেই প্ৰমাণপত্ৰখন আপুনি 1 মিনিট সময় খৰচ কৰিয়েই বনাব পাৰিব মাত্ৰ 1 মিনিটতে বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ নালাগে দীঘলীয়া শাৰী পাতিব দিনৰ পাছত দিন আপুনি অপেক্ষা কৰিব নালাগে আপুনি চিকিৎসালয়লৈ কোনো কাৰ্যালয়লৈ গৈ আপুনি আপোনাৰ বহুমূলীয়া সময় খৰচ কৰিব নালাগে অনলাইনত মাত্ৰ 1 মিনিটত বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ অনলাইনত মাত্ৰ 1 মিনিটত বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ অনলাইনত আপুনি কেনেকৈ লগে লগে বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ আমি আপোনাক গোটেই প্ৰক্ৰিয়াটো জনাই দিম 1 অক্টোবৰৰ পৰা সলনি হ'ল নিয়ম 1 অক্টোবৰৰ পৰা নিয়ম সলনি হৈছে আধাৰ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড স্কুলৰ নামভৰ্তি চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজন হ'ব বাৰ্থ সাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্সতো প্ৰয়োজন হ'ব বাৰ্থ সাৰ্টিফিকেট কে শীঘ্ৰে অনলাইনত বনাই লওক জন্মৰ প্ৰমাণপত্ৰখন 1 মিনিটৰ এটা ভিডিঅ' যোগে আপুনি জানিব পাৰিব কেনেদৰে বনাব পাৰি জন্মৰ প্ৰমাণপত্ৰ প্ৰথমে আপুনি যাব লাগিব ইয়াৰ অফিচিয়েল ৱেবসাইট সাৰ্ভিস প্লাছলৈ প্ৰথমে আপুনি সাৰ্ভিস প্লাছলৈ যাব লাগিব সাৰ্ভিস প্লাছলৈ গৈ হোম পেজলৈ গৈ সিলেক্ট কৰক ৰেজিষ্ট্ৰেচন অপচন ইয়াৰ পাছতে লগইন আইডি আৰু পাছৱৰ্ড বনাই লওক লগইন আইডি আৰু পাছৱৰ্ডটো বনাই লওক লগইন কৰাৰ পাছত এপ্লাই ফৰ সাৰ্ভিসেছ অপচনত যাওক লগইন কৰাৰ পাছত এপ্লাই ফৰ সাৰ্ভিসেছ অপচনত যাওক ইয়াৰ পাছত বাৰ্থ সাৰ্টিফিকেটৰ বাবে প্ৰয়োজন হোৱা সকলো তথ্য সন্নিবিষ্ট কৰক 1 মিনিটত বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ আমি প্ৰক্ৰিয়াটো আপোনাক জনাই দিছো কেনেকৈ আপুনি 1 মিনিটতে জন্মৰ প্ৰমাণপত্ৰখন বনাব পাৰিব আৰু জন্মৰ প্ৰমাণপত্ৰখন প্ৰতিটো খুজতেই দৰকাৰ হ'ব বিদ্যালয়ৰ নামভৰ্তি চৰকাৰী চাকৰি বা আন কোনো চৰকাৰী কাম যিকোনো আপোনাৰ কামতেই জন্মৰ প্ৰমাণপত্ৰখন বিচাৰিব জন্মৰ প্ৰমাণপত্ৰখন লাগিব গতিকে আজিয়ে বনাই লওক যদি নাই আজিয়ে বনাই লওক সময় বেছি খৰচ নহয় 1 অক্টোবৰৰ পৰা সময় সলনি হৈছে 1 অক্টোবৰৰ পৰা নিয়ম সলনি হৈছে সময়ও সলনি হৈছে নিয়ম সলনি হৈছে আগৰ দৰে বস্তুবোৰ নাই থকা পুনৰ কৈছো আপুনি এই প্ৰক্ৰিয়াটো ভালদৰে জানি লওক আৰু 1 মিনিট সময় খৰচ কৰি আপুনি উলিয়াই লওক জন্মৰ প্ৰমাণপত্ৰখন প্ৰথমে আপুনি যাব লাগিব অফিচিয়েল ৱেবসাইট সাৰ্ভিস প্লাছলৈ তাৰ পাছত হোম পেজলৈ গৈ সিলেক্ট কৰক ৰেজিষ্ট্ৰেচন অপচন ইয়াৰ পাছতে লগইন আইডি আৰু পাছৱৰ্ডটো বনাই লওক লগইন কৰাৰ পাছত এপ্লাই ফৰ সাৰ্ভিসেছ অপচনত যাওক ইয়াৰ পাছত বাৰ্থ সাৰ্টিফিকেটৰ বাবে আপোনাক কেতবোৰ তথ্য বিচাৰিব সেই তথ্যসমূহ আপুনি সন্নিবিষ্ট কৰক আৰু 1 মিনিটৰ ভিতৰত আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ প্ৰস্তুত হৈ যাব
প্ৰমাণপত্ৰ আপুনি আৰু জন্মৰ প্ৰমাণপত্ৰৰ বাবে চিকিৎসালয় বা কাৰ্যালয়ৰ বাহিৰত অপেক্ষা কৰিব নালাগে দীঘলীয়া শাৰী পাতিব নালাগে মাত্ৰ আপুনি ঘৰৰ ভিতৰৰ পৰাই আপোনাৰ জন্মৰ প্ৰমাণপত্ৰখন সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1 মিনিট সময় আপোনাৰ বহুমূলীয়া সময়ৰ পৰা 1 মিনিট সময় খৰচ হ'ব